सुंद'हैनो आङो आपडेट्स लानानै समायाब्लाबो चेनेलाव फिन खेबसे फैफिनबावनाय जालायबाय। इन्टारेस्ट थानायफ्रा एसे नायलांनो हागोन आरोना। थ' दाथ' फैयै फैयै जोंहा नै इलेक्सननि रिजाल्टआ ओंखारथारनोसै। 4 तारिख फैनोसै, सानथामल'थारसै ना। थ' जोङो रिजाल्टखौ बयबो नेनानै दङ। दा सोर देरहागोन सोर जेनगोन दा जोङो जेबो बुंनो हाया। जेब्ला रिजाल्टआ फैगोन अब्लासो जोङो मिथिनो मोनगोन। दा बिनि सिगां जोङो बेबायदि माखासे एग्जिट पलफोर बेबायदि ओंखारनाय जोङो नुनो मोनदों। बे एग्जिट पलावहाय जिथुनिखि जोंहा दाखालि बावै बेबायदिनो मोनसे एग्जिट पल ओंखारदोंमोन। थ' आरोबाव दा ओंखारबावदों, बेबायदिनो गोबांथार ओंखारगासिनो दङ। जोङो फेसबुकआवबो नुनो मोनगासिनोखा। बे एग्जिट पलावहाय दा जोङो सोरनिखौबा गोबां खम होनाय नुनो मोनदों ना। दा मायावबा बांसिन होनायबो नुदों, उल्था पाल्टा ना। माने एखे नंजोबा, बियो जास्ट माने आइडिया बायदिसो जाहैयोना जेमानब्लाबो ना। दा जोङो रिजाल्टआ ओंखारबासो हथिकखौ जोङो मिथिनो मोनगोन। दा जोङो नुनो मोनदों UPPLनिखौ दाखालि बावैहाय एसे माने खम होनायखौ जोङो नुनो मोनदोंमोन नामा। दा बिनि सायावहाय जोंहा दिपेन बर' साराहाय मा बुंलांखो, थ' आं एसे भिडिअ क्लिप्स लानानै फैदों, बेखौनो होनानै होगोन। दा जोङो बयबो मिथिनो मोनखादों, बेयोथ' एक्जेक्ट नंजोबाबो जानो हागौ। भिडिअ क्लिप्सखौ होलांदिनि। 10निफ्राय 12 देरहायो ना 13निफ्राय 14 देरहायो बेखौ जोंनो समासो खिन्थासिगोन, सोर बेसेबां देरहायो ना। आङो एसे भिडिअ क्लिप्सखौ लागायनानै होलांदिनि दिपेन बर' साराहाय मा बुंलांखो। प्रतिটো নিৰ্বাচন যোৱাৰ পিছত এই পাৰ্লিমেণ্টে হওক বা বিধানসভা হওক বা আমাৰ ক্ষেত্ৰীয় যি নিৰ্বাচন BTC হওক, সকলোৱে এক্সিট পল এটা ওলায়, এটা সমীক্ষা। আৰু এইটো এটা ৰেণ্ডম ছাৰ্ভে বা যি ছাৰ্ভে হওক তেওঁলোকে কৰি পেলাই সমষ্টি অনুযায়ী তেওঁলোকে এক্সিট পল এটা ওলায় বা দলত কিমানটা সংখ্যক চিট পাব। তো যোৱাকালি সৰ্বভাৰতীয় যিখিনি এক্সিট পল ওলাইছে তাত অসমৰ ক্ষেত্ৰত যিখিনি ৰিজাল্ট ইয়াতে দিয়া হৈছে সেইটো আমি দেখিবলৈ পাইছোঁ। আৰু BTRত 15টা যি বিধানসভা সমষ্টি নতুনকৈ ডিলিমিটেশ্যনৰ পিছত ইয়াৰো এটা এক্সিট পল ওলাইছে। তো UPPL দলক আমি দেখিলোঁ কোনোবা 1ৰ পৰা 2, কোনোবা 3 দিছে, কোনোবা দিয়া নাই 0 দিছে। এই ক্ষেত্ৰত মই এটাই কথা স্পষ্টকৈ ক'ম যে যোৱা পৰিষদীয় নিৰ্বাচনৰ যোনটো ফলাফল, এই ফলাফল অনুযায়ী যদি এক্সিট পলটো ওলাইছে তেতিয়াহ'লে এই এক্সিট পলটো এইটো ভুল এটা মানে তথ্যৰে এক্সিট পল ওলোৱা বুলি আমি ক'ব বিচাৰোঁ। ইয়াৰ কাৰণে যে এইবাৰ 15টা বিধানসভা সমষ্টিত BPF আৰু UPPL আৰু তাৰ মাজতে BJPৰো প্ৰাৰ্থী আছে, সকলো সমষ্টিতে তীব্ৰ মানে কংগ্ৰেছৰো 2-এটা কেণ্ডিডেট আছে, ইয়াতে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। মানে কোনো এটা দলে এনেকুৱাকৈ স্পষ্ট কৈ ল'ব নোৱাৰে যে আমি এইটো চিট জিকিছোঁ বা জিকিমেই। খুব নেক টু নেক মানে ইয়াত কম ব্যৱধানত জিকা আৰু হাৰাৰ এটা ফলাফল ওলাব। আৰু যিখিনি এক্সিট পল ইয়াত গ্ৰাউণ্ড জিৰ' যিখিনি তেওঁলোকে সমীক্ষা, সেই সমীক্ষাটো সঠিকভাৱে হোৱা বুলি মই ক'ব নিবিচাৰোঁ। ইয়াৰ কাৰণে যে UPPL দল আমি যিহেতু মই নিজেই ওদালগুৰি এই বিধানসভা সমষ্টিৰ প্ৰাৰ্থী, তো ৰাইজে এইবাৰ নতুন প্ৰাৰ্থীজনক তেওঁলোকে বিচাৰিছিল, সেইমতে আমি ৰাইজৰ ওচৰত গৈছোঁ। ৰাইজৰ প্ৰতিটো জনগোষ্ঠীৰ প্ৰতিটো ভাষা ভাষী লোকৰ আমি সঁহাৰি বা তেওঁলোকৰ বিশ্বাস আৰু আস্থা আমি পাইছোঁ। আৰু সেই হিচাপে 8টা চিট UPPLে 15টাৰ ভিতৰত জিকাটো আমাৰ সমীক্ষা মতে নিশ্চিত। আৰু এই চিটটো 10ৰ পৰা 12খনলৈকে আমাৰ দলৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াই যোনটো কৈছে, সেই হিচাপে এইটো বাঢ়ি যাব পাৰে। তো 8টাটো মই হিচাপত ৰাখিছোঁ। আৰু বহুত এক্সিট পলত মই দেখিছোঁ ওদালগুৰি চিটটো তেওঁলোকে দিয়া নাই, আনক দিছে। তো
এক্সিট পলত দিয়ক, মোৰ একো ক'ব লগা নাই। কিন্তু আমাৰ তথ্য, আমাৰ দলৰ ভিতৰত তথ্য, ৰাইজৰ ভিতৰত তথ্য, ইয়াত বহুত কিবা কিবি হৈছে ভিতৰত। আৰু এই কিবা কিবি যে হৈছে এইটো মই 4 পিছতে ক'ম। তাৰ কাৰণে আমি জিকিম। আৰু সেইটো ৰাইজে এবাৰ দল বা পাৰ্টিক চোৱা নাছিল ওদালগুৰিত, ৰাইজে এবাৰ কেণ্ডিডেটক চাইছে।